ট্ৰেইন চাবলৈ বহি আছো নেকি? কেইখন চালা? এখন এখন কি? কঁঠাল গুটিখিনি ধুনীয়াকৈ বইল হৈ গ'ল। মৰ্ণিং এভৰিৱান, মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ সকলোৰে? ভালেই চাগে নিশ্চয়। আৰু আজি মই ভাবিলোঁ ৰাতিপুৱাৰ পৰাই মোৰ ব্লগটো ষ্টাৰ্ট কৰি আজৰি হ'লোঁ আৰু ৰাতিপুৱা চাহকাপ খোৱা নাই, এতিয়া খাওঁহে। আৰু তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আমাৰ যদি চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ব'লক। আৰু আজি মাইনা ক'ত গৈছিলা? আজি মই মণিমাকলৈ গৈছিলোঁ। ট্ৰেইন ষ্টেচনতো দুখন ট্ৰেইন দেখিলা? বহুত দিনৰ পৰা চাওঁ চাওঁ কৈ আছিলে। সি মানে চাইছোঁ দুখন ট্ৰেইন। হয়, দেউতাক সদায় যায় মৰ্ণিং ৱাকত। সি মানে কালিয়ে কৈ থৈছে ৰাতি, আজি মোক উঠাই দিবা। এনেই সোনকালে নুঠে বাৰু, 7টামানত উঠে সি। আজি সেইকাৰণে 5টা বজাতে উঠিলে। আৰু সেয়া ময়ো সোনকালে উঠিলোঁ। আৰু এতিয়া আমি গা পা ধুই কৰি আজৰি হ'লোঁ। আৰু সেয়া এতিয়া বহুত সোনকালে উঠা হ'ল, সেইকাৰণে ৰাতিপুৱা চাহকাপ খাব লৈছোঁহে। আৰু চাহৰ লগত আজি ব্ৰেড বাটাৰ। বহি আছো নেকি? আহিব জানো আজি? কোনে? পুলিচে কৈছে আহিব আজি? ট্ৰেইন চাইহে যাব তাৰমানে? কেনেকুৱা লাগিছে? ভাগৰ লাগিছে নেকি আজি? আৰু যোৱা আৰু কি দেখাবা? সেইফালেদি এনেকেও যাব আকৌ এইপিনেদি যাবগৈ? আৰে নহয়, প্ৰথমে চাই ল'ম। এতিয়া মাটি নাই ইফালে নাই আৰু সেইফালেদি যাব পাৰিম। কেনেকৈ হ'ব? কিয় পৰিবা? কি চাই আছা? এতিয়া ট্ৰেইন চাই হৈ গ'লা হা? আজি বহুত দিনৰ মূৰত চাবলৈ মন গৈছে ন? কেইখন চালা? এখন এখন কি মালগাড়ী? আৰু এখন পেচেঞ্জাৰ? আজি বহুত দিনৰ মন চাবলৈ মন গ'ল তাৰ, সেইকাৰণে আহি পেলাই একদম ৰখি ৰখি চাবলগীয়া হৈছে। আৰু আপোনালোকক মই আজি বস্তু এটা দেখুৱাম। তেওঁ আৰু এটা বস্তু বনাইছে আৰু কিবা কিবি বনাই থাকে, দেখি দেখিব আপোনালোকে। আৰু এয়া দেখিছে কাপোৰ দি পেলাই চিমেণ্টে বনাইছে দেই। এইটো এটা টাব, দুটা বনাইছে এনেকুৱা। আৰু এটা এইটো। এয়া আজি আমাৰ ৰাতিপুৱা এয়া পানী দিয়া ভাত। ইমান গৰম পৰিছে নহয়, আৰু সেইকাৰণে কালি ৰাতিয়ে পানী দি থৈছিলোঁ ভাত। আৰু ইয়াৰ লগত আছে বেঙেনা পোৰা পিটিকা, লগত আলু, আৰু ইয়াৰ লগত বেহুৱা চেহুৱা হ'লেও ভাল লাগে। এতিয়া বেহুৱা নাই বাৰু আমাৰ। এয়া ৰাতিপুৱা আজি তেনেকৈয়ে খাবলৈ লৈছোঁ। কোনে কোনে ভাল পায় জনাবচোন। এয়া নেমু আচাৰ কৰিবলৈ ৰ'দত দিছিলোঁ, একো ধুনীয়াকৈ শুকাই গ'ল ন? এদিন ৰ'দটো পালে যে। আৰু এয়া আমাৰ ঘৰৰ জলকীয়াকেইটাও শুকুৱাই দিছোঁ, আচাৰত দিম। আৰু আজি হ'ব কঁঠাল গুটিৰ ৰেচিপি। ধুনীয়াকৈ শুকাই গৈছে কঁঠাল গুটিখিনি। আৰু চাব তেতিয়াহ'লে ৰেচিপিটো।
এয়া কঁঠাল গুটিৰ এয়া বাকলিখিনি এতিয়া গুচাবলৈ লৈছোঁ। এয়া দেখিছে ৰ'দত শুকাই গোটেইখিনি ফাট মেলিয়ে গৈছে। কটাৰী ব্যৱহাৰ কৰিব নালাগে, হাতেৰে এনেকৈ এৰুৱাই কুকাৰত বইল কৰি দিম আৰু বইল হোৱাৰ পিছত এই কোলাখিনিও নিজে নিজে এৰি যাব, তেতিয়া এৰুৱাই দিম আৰু তেতিয়া কৰিবই নালাগে, তেতিয়া সোনকালে হ'ব। আৰু তাৰপিছত কিহৰ লগত বনাওঁ আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। কঁঠাল গুটিখিনি ধুনীয়াকৈ বইল হৈ গ'ল আৰু বইল কৰাৰ পিছত ইয়াৰ এই কোলা এইখিনি বাকলিখিনি গুচাই ল'লোঁ। গুচাবলৈ বহুত সহজ হয়। আৰু 2টা পিঁয়াজ কাটিছোঁ আৰু ইয়াত আছে জিৰা গুড়ি, জলকীয়া গুড়ি আৰু অকণমান গৰম মছলা বেছি দিয়া নাই। আৰু এয়া কণীৰ লগত বনাম আজি। কণী বইল কৰি ল'লোঁ আৰু লগত আছে অকণমান আদা নহৰু পেষ্ট। মছলাখিনি ইয়াতে হালধিও দি দিছোঁ। এতিয়া ধুনীয়াকৈ তেলটো ওলাই গৈছে। এতিয়া ইয়াত কঁঠাল গুটিখিনি দি দিম। এতিয়া পানী অকণমান দি দিছোঁ। কঁঠাল গুটিখিনি ভাজ খাই গ'ল ধুনীয়াকৈ। এয়া অথনি আপোনালোকক দেখুৱাইছিলোঁ যে টাবকেইটা মানে কমপ্লিট হোৱা নাছিলে আৰু এতিয়া কালাৰ কৰি আছে। এয়া মানে আমাৰ পেলনীয়া বস্তুবিলাক তেওঁ চব ব্যৱহাৰ কৰি থাকে। পেলনীয়া কাপোৰ আছিলে, কিন্তু মানে সেয়া বস্তুবিলাক ভালকৈ ব্যৱহাৰ কৰি কিবা এটা বনায় আৰু তাৰপৰা নেটৰ পৰ্দা আছিলে ন? চব এইবিলাক ইউটিউবত চাই কৰিছা চাগে ন? ইউটিউবে মানুহক ঢেৰ শিকাইছে। ইউটিউবত চাই পেলাই এইবিলাক বস্তু পেলাই নিদিয়ে আৰু কিবা কিবি এতিয়া বনাই থাকে। ভালো লাগে কৰি পেলাই, টাইম পাছ হয় ন? ধুনীয়াও লাগে দেখিবলৈ। 2টা টাব হৈ গ'লেতো 2জোপা ফুল থ'ব পৰা যাব নিকিনাকৈ। এয়া কঁঠাল গুটি তৰকাৰীখন হৈ গ'ল আমাৰ। কঁঠাল গুটিৰ লগত আমি কণী দি দিছোঁ, ভাল লাগে তেতিয়া খাই। আৰু লগত আছে দুপৰীয়া অকণমান চালাড। আৰু এই কঁঠাল গুটিৰ তৰকাৰীটো আপোনালোকে বনাই খাই চাব পাৰে, যিসকলে আলু নাখায় তেওঁলোকৰ কাৰণেতো ভালেই হ'ব এইটো খাবলৈ, বহুত ধুনীয়া খাবলৈ। আমি আগতেও বনাই খাওঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। আৰু আজি যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব।